বৰ্তমান যেটো সমাগত ইলেকশন আপুনি এজন যেহেতু ইউপিপিএলৰ এজন সদস্য এজন কৰ্মী এজন নেতা হিচাপত আপুনি বিটিআৰ চুক্তিৰ ফলত বিটিআৰ চুক্তিৰ জৰিয়তে যেটো সৰকাৰ আহিব সেই সৰকাৰখন ইউপিপিএল সৰকাৰ হ'বনে এটো 100% হোৱাৰ পিছত আপোনালোকৰ করণীয় কাম কি হ'ব ৰাইজৰ কাৰণে চাওক আসলে অবৰু বা অনাবৰু বুলি ক'বলৈ আমি লাজে পাওঁ আমি আসলে সেই মানৱিকতাৰ মানুহ নহয় আৰু আজি 17 বছৰে 17 মানে ধৰক আজি 1983 চনত হৈছিলে নেকি ফাৰ্ষ্ট বিএসসি মই ঠিক পাহৰিছো তেতিয়াৰ পৰা আমি আছো আৰু এতিয়াৰ পৰা আমাৰ এটা বয়স 50 চন আমি একেলগে বড়ো অবৰু বঙালী মুছলিম সম্প্ৰদায় হওক নেপালী আজি বহুত জনগোষ্ঠীৰ আমি কলাইগাঁও এৰিয়াৰ মানুহ আমি গোটেই সকলো লগ হৈ আছো এতিয়া আমি আসলে অবৰু বুলি ক'বলৈ বা লাজে শুনিলে লাজ পাওঁ সেয়ে চাওক আজি আমি ইপিপিএল কৰিবলৈ কিয় গ'লো আমি আসলে আমি প্ৰমোদ বড়োৰ প্ৰতি আমি আকৃষ্ট হৈছো এইকাৰণে হৈছে চাওক আমি এই অনাবৰু বুলি এটা নিজে ক'ব আকৌ কৈছো অনাবৰু আমি ভয় খাই আছিলো যে আমাৰ অসমখন কিজানি 50 লৈ যাব নেকি দিগন্তিত হ'ব নেকি কিন্তু যেতিয়া দেখিলো যে বিটিআৰ চুক্তিত প্ৰথম আমাৰ আমি যেটো মানে আপ্লুত হলো যেতিয়া তেওঁলোকে বাদ দিলে যে ডিভাইডেশন 50-50 নালাগে এই কথাত আমি আপ্লুত হলো ময়ে নহয় আমাৰ লগত আৰু বহুতো আছে যেতিয়া ডিভাইডেশন 50 টো বাদ দিলে সেই কথাটো আপ্লুত হৈ আমি প্ৰথম ইপিপিএলত প্ৰথম পছন্দ কৰিলো তাৰপিছত বিপিএফে এইটোৰ কাৰণে আন্দোলন চলাব নেকি নাজানো তথাপিও তেওঁলোকে কৈছে আপচই যেহেতু ডিমান্ড কৰি আছিল 50-50 সেপাৰেট ষ্টেটৰ কাৰণে তেওঁলোকে সেইটো এৰি ফালে এতিয়া বৰ্তমান গাড়ী ভাল ল'বলৈ গৈ আছে বুলি কৈ আছে তেওঁলোকে বিপিএফে তাৰ মানে 50-50 কৰাৰ ধান্দা এতিয়াও আছে তাৰ মানে নহয় চাওক 1993 আপোনাৰ চুক্তি হৈছিল আপচই শামসুমা বসুমতাৰী চিফ হৈছিলে আৰু আকৌ অসমলৈ গৈছো মই 85 চনত প্ৰফুল্ল মহন্তই চুক্তি কৰিছিলে অসমৰ চিফ মিনিষ্টাৰ হ'ল আপোনাৰ 2003 ত হাগ্ৰামাই চুক্তি কৰিলে তেওঁ চিফ হৈ গ'ল এতিয়া হাগ্ৰামাই দেখিছে যে 2020 ৰ 27 আপোনাৰ জানুৱাৰী চুক্তি হৈ প্ৰমোদ বড়োৰ নেতৃত্বতে চুক্তি হৈছে তেওঁ যে নিশ্চয় মানে প্ৰমোদ বড়ো চিফ হ'ব গতিকে হাগ্ৰামা মহোদয় এতিয়া মানে আপোনাৰ শাসনৰ গাড়ীৰ কাৰণে পাগল হৈ গৈছে যেটা আবুল তাবুল বকি আছে চাওক বিটিআৰ চুক্তি তেওঁ সাইন কৰিছে তেওঁ কৈছে বিটিআৰ চুক্তিখন এতিয়া আকৌ ৰিভিউ কৰিব লাগে কেনসেল পাৰিলে কেনসেল কৰিব লাগে আবুল তাবুল কথা কিছুমান তেওঁ বকি আছে গতিকে আমি এতিয়া আপ্লুত এইকাৰণে হৈছিলোঁ সেইটোৱে নহয় তাৰপিছত আমাৰ বিটিআৰ যিটো এটা আমাৰ উগ্ৰবাদী সমস্যা আছিলে আজি আমাৰ কলাগাঁও এৰিয়াতে বা গোটেই বহুত ৰক্তপাত হৈছে বহুত শোষিত হৈছে বা আপোনাৰ গধূলি আমাৰ ইয়াত মানুহ ওলাবলৈ ভয় খাইছিলে এতিয়া আমাৰ কিন্তু সেইবিলাক ভয় যোৱাৰ একো নাই এতিয়া আমি গধূলি ওদালগুৰি যাওঁ আপুনি আমি আপোনাৰ ভৈৰৱকুণ্ড যাওঁ এসময়ত ওদালগুৰি যাবলৈ ভয় কৰিছোঁ আমি ভয় কৰিছোঁ ভৈৰৱকুণ্ড যাবলৈ ভয় কৰিছোঁ পিকনিক প্লেচ সব বন্ধ হৈ গৈছিলে কিন্তু এতিয়া চাওক আজি 2020 ৰ আপোনাৰ 27 জানুৱাৰীত আপোনাৰ চুক্তিটো হ'ল তেতিয়াৰ পৰা চাওক বিটিচি পৰিৱেশটো একেবাৰে ঠাণ্ডা হৈ গ'ল কোনো আন্দোলন নাই মানে প্ৰকৃতিৰ কাৰণে হ'ল এইটো যদি COVID-19 নহ'ল হয় আজি বিটিআৰ ইলেকশ্যনটো বৰ ধুনীয়াকৈ হৈ গ'লে আৰু ডেভেলপমেণ্টৰ কামবিলাক বৰ ধুনীয়া আগবাঢ়ি গ'ল হয় কিন্তু কি ক'ব প্ৰকৃতিৰ ওচৰত আমি হাৰ মানিছোঁ উপায় নাই এতিয়াও ইলেকশ্যনটো হ'ব তাৰোপৰি আৰু এটা কথা NDFBৰ সমস্যাটো আমাৰ সমাধান কৰিলে গোটেইকেইটা গ্ৰুপক তেওঁ লৈ গ'ল তাতেই নহয় বড়ো বহুতকেইটা জাতীয় সংগঠন গৈছে চুক্তি কৰিবলৈ আৰু তাত যিবিলাক ইনষ্টিটিউট আনিছে NIT কেঞ্চাৰ হস্পিটেল আপোনাৰ মেডিকেল কলেজ তাৰোপৰি আপোনাৰ টংলা ভৱাখান স্কিল ডেভেলপমেণ্ট ইনষ্টিটিউট এনেকুৱা বহুত কিছুমান মানে ইনষ্টিটিউট আনিছে আৰু তাৰোপৰি আৰু চুক্তিখনত পালোঁ কিছুমান জনগোষ্ঠীৰ কাৰণেও সুকীয়া পৰিষদ কৰিব যে কলিতা জনগোষ্ঠীৰ কাৰণে কলিতা পৰিষদ কোচ জনজাতিৰ কাৰণে কোচ উন্নয়ন পৰিষদ এইবিলাক গঠন প্ৰত্যেকটো জাতিৰ কাৰণে আমাৰ বিটিএছিত মোটামুটি 18টা জনজাতি আছে যিমান 18টা জাতি আছে গোটেইকেইটাৰ কাৰণে সুকীয়া পৰিষদ এটা কৰিব তাৰোপৰি আমাৰ চাওক যিবিলাক আপোনাৰ স্কুল কলেজ ইনষ্টিটিউট আনিছে তাততো অকল বড়ো মানুহখিনিয়ে নপঢ়ে আৰু চাবলৈ গ'লে এই অবড়ো অনাবড়োটো মই আকৌ আনিছোঁ বেয়া নাপাব দেই আচলতে অনাবড়ো মই নহয় মই বড়ো বুলি ক'লেও ভুল নহয় বিটিচিত আছোঁ বড়োৱে হয় আমি চব মিলি আছোঁ ইয়াততো আমাৰ চাকৰি বাকৰিৰ ক্ষেত্ৰত কথা আছে এই আপোনাৰ বিপিএফৰ কথা কৈছোঁ বিপিএফে কিন্তু আমাৰ অনাবড়ো মানুহখিনিক ঠগাইছে আপোনাৰ এপইণ্টমেণ্টৰ ক্ষেত্ৰতে হওক বা কিবা ইণ্ডিভিজুৱেল বেনিফিট ফাণ্ডতে হওক তেওঁ কিন্তু আমাৰ মানুহবিলাক ঠগাইছে কিন্তু প্ৰথম চুক্তিখনত আমি চুক্তিখন আপুনি ঠগাইছে বুলি কৈছে কোনটো এংগলত আপুনি ক'ব বিচাৰে এই ধৰক যিবিলাক আপোনাৰ নিউ আপোনাৰ যিবিলাক নিউ মানে ভিজিডিচিৰ মেম্বাৰ হয় এইবিলাক হয়
আমাৰ মানুহ অলপ ডিপেণ্ড কৰিছে সেইকাৰণে আমি আপ্লুত হৈছোঁ হিতাধিকাৰীৰ ক্ষেত্ৰতো হৈছে হিতাধিকাৰীৰ ক্ষেত্ৰতো হৈছে গতিকে এনেকুৱা ক্ষেত্ৰতে চাওকচোন আমি মানে বিপিএফক বেয়া পাই নহয় তেওঁলোকে এইটো কৰাৰ কাৰণে আমি এটা শিকিছোঁ এটা লেচন পাইছোঁ আৰু কোৰ প্ৰচাৰে যিখন আপোনাৰ চুক্তিত নেক্সট দিনাখনি আমি পেপাৰত পাইছোঁ গোটেইখিনি পেপাৰত পাবলৈ দেখিলোঁ 100% 60% তেওঁলোকে বড়োৰ কাৰণে কৰিব 40% আমাৰ কাৰণে কৰিব 70টা বছৰ আপোনালোকে এখন স্কুলত পঢ়াৰ দৰে হৈ থাকিলে বা বিপিএফৰ স্কুলত পঢ়িলে কিন্তু সেই বিপিএফৰ স্কুলত পঢ়ি পেলাই আপোনালোকে এটা জ্ঞান আয়ত্ত কৰিলে সেই জ্ঞান লেসন এটা পালে সেই লেসন পোৱাৰ পিছত আপোনালোকে বৰ্তমান হিটো পাস কৰি আহিলে পাস কৰাৰ পিছত আপোনালোকে বৰ্তমান এটা কলেজত বা এটা ইনষ্টিটিউচনত আপোনালোকে এডমিশন ল'বলৈ গৈ আছে সেই স্কুলখনৰ প্ৰিন্সিপালজন আপোনালোক কেনেকুৱা হ'ব প্ৰিন্সিপালজন আমাৰ ভাল লাগিছে মই ক'লোৱে আপোনাক যিদিনাখন চুক্তিখন হৈ গ'ল আপোনাৰ বিটিআৰ চুক্তিৰ পিছদিনা পেপাৰত আমি আপোনাৰ এগ্ৰিমেণ্টখিনি পালোঁ যিখিনি চুক্তি হৈছে চুক্তিখিনি পঢ়ি পেলাই বিশেষকৈ আমাৰ ভাল লাগিলে 60-40 60 বড়োৰ কাৰণে কৰিব 40 আমাৰ অনাবড়োৰ কাৰণে কৰিব এই কথাটো আমি বৰ মানে একমত হৈছোঁ ভাল লাগিছে কাৰণ বিপিএফৰ দিনা আমাৰ সেইখিনি নহ'লে গতিকে 40% আমি পাওঁ আমি তাতে আমি ছাকচেছ হ'ম বুলি ভাবিছোঁ এই মুহূৰ্তত মই এটা প্ৰশ্ন আপোনাক সুধিব বিচাৰিছোঁ বড়ো আৰু অনাবড়ো সেই দুটা শব্দ কিন্তু খুব মানে জাতিগত মানে কি বুলি ক'ব এইটো কমিউনেল মনোভাৱ আৰু এই কমিউনেল মনোভাৱটো কোনে আনিলে প্ৰথমতে অবড়ো কেনেকুৱা জন্ম হ'ল এইটোতো বিপিএফৰ কাৰণে আপুনি কওকচোন বাৰু এইটো আচলতে কি বড়ো অবড়ো কথাটো বিটিচি চুক্তি হোৱাৰ লগে লগে হোৱা নাই নহয় বিটিচি চুক্তিৰ আগত তেতিয়া বিটিচি চুক্তিৰ আচলতে এগেইনষ্ট নহয় বিটিচি চুক্তিৰ এগেইনষ্ট কৰা হোৱা নাছিল বিটিচি চুক্তিখন হওক কিন্তু যিটো সীমাৰেখা দেখুওৱা হৈছিল এই সীমাৰেখাৰ ভিতৰত অনাবড়ো অধ্যুষিত অঞ্চল বা অনাবড়ো মেজৰিটি আছে যথেষ্ট বিটিচি এৰিয়াত গতিকে অনাবড়ো সকলৰো প্ৰতিনিধি ৰাখক ভাৰত চৰকাৰ অসম চৰকাৰে তেতিয়া দিনত চিন্তাধাৰা এটা আছিল উগ্ৰপন্থী যিহেতুকে বিএলটিৰ তেওঁ হেৰি আছিলে হাগ্ৰাম মহিলা ডাঙৰীয়া তেওঁৰ লগত হ'বলগীয়া যিটো চুক্তি আমাৰ মানুহে শংকিত হৈছে যে এওঁলোকৰ লগত হোৱা চুক্তিটো বা অনাবড়ো মানুহৰ কেনেকুৱা ক্ষতি কৰে বা আমাৰ কিছু প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত আমি হ'ব লাগিব পাৰে গতিকে এনেকুৱা কিছুমান কথা আছে যিবিলাক কথাৰ কাৰণে সেই সময়ত বিটিচি চুক্তিৰ সময়ত বিচাৰিছিল যে আমাৰ মানুহখিনিক আপোনালোকে অন্তত প্ৰতিনিধিত্ব দিয়ক তেওঁলোকৰ প্ৰতিনিধিত্ব নিদিলে যেনিবা আলোচনাৰ কাৰণে তাৰপিছত থাকিল তাৰপিছত মানে কি বিচাৰিবলগীয়া হ'ল এইকাৰণে তেওঁলোকৰ এই নিগম নিকায় যিমানবিলাক কথা আছে সকলোবিলাকক তেওঁলোকে তেওঁলোকৰ মানুহকে তাতে ক'ৰবাত চেয়াৰমেন ক'ৰবাত কিবা যি সুবিধা আছে তেওঁলোকে দি ফুৰি আছে কোনোবা এটা ঠাইত যদি আপোনাৰ ধৰক এই অনাবড়ো এলেকা তাতে ধৰকচোন যিটো সম বিতৰণ হ'ব লাগে এনেকুৱা সম বিতৰণবিলাক নহয় তেওঁলোকৰ যোন পাৰ্টি কৰি আছে যদি কোনোবা অনাবড়োও হয় যেনিবা বড়ুৱা ডেকা মানুহ কিন্তু তেওঁলোকে যদি বিপিএফ কৰি আছে কিন্তু সেই বিপিএফৰ পৰিয়ালটোৱেই পাব বেলেগে নাপায় তাত কৰি একদম নিগৃহীত যদি এটা খুব গৰীব দুখীয়া মানুহ থাকে অনাবড়ো মানুহ সিহঁতে নাপায় উদাহৰণ বহুত আছে চেনেলৰ মানুহ মাতি আনি মই নিজে দেখুৱাই মৰিবলৈ ওলোৱা মানুহ এজন ঘৰ হালি গৈছে মানে সংকাতি ৰাখিছে কোনো ৰকম মই মাতি আনি চেনেলক কৈছোঁ আপোনালোকেতো বিভিন্ন ধৰণৰ কথাবিলাক এই সংকাতি ঘৰখন ৰখা পৰিয়ালটো বিপিএফৰ নোহোৱাৰ কাৰণে ঘৰ নাই নাছিল বিপিএফ নাছিল তেওঁলোকে এজিপি ভোট দিছিল সেই কথাটোৰ কাৰণে পৰিয়ালটোক দিয়া নাই কিন্তু তাৰ ওচৰতে যিজন মানে বিপিএফৰ এজন মানে ধৰকচোন তেওঁলোকৰ ডাঙৰ লিডাৰ আছে সিহঁতৰ ঘৰত দুটা ঘৰ হৈ গৈছে মই আহিম বাইদেউৰ কাৰণে কামৰ নাম এনেকৈ হৈছে মই আহিম আপোনাৰ মাজতে কথা আপুনি অবড়ো বড়ো কথা যে ক'লে উৎপত্তিটো কৰিব হ'ল এইটো আচলতে হাগ্ৰাম মহলীয়ে কৰিছে মই আপোনাক এটা প্ৰমাণ এটা দিম যোৱা বিটিচি ইলেকশ্যনৰ কথা মই নকওঁ এই মুদৈবাৰী সমষ্টিৰ কথাই কওঁ মুদৈবাৰী সমষ্টিত অনাবড়োৰ নামত শ্যামল চৰকাৰ এজনক কেণ্ডিডেট খেলিছিল আমাৰ ইয়াত মুদৈবাৰীত যিজন মানে বিপিএফত এতিয়া বৰ্তমান এতিয়া CWCৰ চেণ্ট্ৰেল চিলেকশ্যন বৰ্ডৰ তেওঁ মেম্বাৰ গতিকে আমি তেতিয়াই গম পাইছিলোঁ যে এই অনাবড়োটো আচলতে সৃষ্টি এইটো হাগ্ৰাম মহলীৰে বৰে হ'ব নহ'লে তেওঁ যিজন অনাবড়ো হৈ খেলিলে তেওঁ স্বয়ং যায় কোকৰাঝাৰত চেণ্ট্ৰেল চিলেকশ্যন বৰ্ডৰ মেম্বাৰ হৈ বহি আছে তেতিয়া আমি গম পাইছিলোঁ যে অনাবড়ো বস্তুটো এই বস্তুটোৰ মেকিং এতিয়া আমাৰ গাঁৱৰ সৰ্বসাধাৰণ মানুহখিনিক লৈ পেলাই এটা ৰাজনীতি খেলা এটা খেলি পেলাই ৰাজভোগ খোৱাৰ এটা এই হাগ্ৰাম মহলীৰ এটা পলিচি সেনে ক্ষেত্ৰত ব্লাড ছেটো হৈ গৈছে নিশ্চয় হৈছে যিটো আমাৰ মাজত যিটো সমন্বয় আছিল নাই মই আপোনাক আগতেই কৈছোঁ আমি অবড়ো অনাবড়ো ক'বলৈ লাজ পাওঁ আমাৰ লগত এইটো নাই এই আমাৰ ইয়াত আমাৰ বিশেষকৈ এইটো এৰিয়াত এই ভাৱটো নাই আমাৰ কলাগাঁও বৃহৎ এৰিয়াত
অবড়ো অনাবড়ো হিন্দু মুছলিম নেপালী খ্ৰীষ্টান এই ভাৱটো এতিয়ালৈ নহয় এতিয়া গুৱাহাটীৰ নিচিনা জাগাত চাব আপুনি গুৱাহাটীৰ নিচিনা জাগাত অবড়ো বা অনাবড়ো হয় হয় এইবিলাক নায়ে নাই নাই একেবাৰে সকলোৱে সমান হয় হয় সেনে ক্ষেত্ৰত BTD ক্ষেত্ৰত কিয় বড়ো আৰু নাই আমি বস্তুটো সাৰ্বজনীনভাৱে ভাবোঁ চাওক ইয়াতে আমি BTCত অবড়ো আছোঁ অনাবড়ো আছোঁ অবড়ো বুলি ক'লে বেয়া নাপাব দেই অবড়ো নাই আচলতে অনাবড়ো আছোঁ আমাৰ ইয়াতে আপোনালোকে খেলিব নোৱাৰে কাৰণ অসমততো বড়ো মানুহবিলাক আছে সেইখিনি মানুহটো আছে সেই মানুহখিনি খেলিব নেকি আমাৰ বৰপৰি এইবিলাক মানে ভিত্তিহীন কথা এইবিলাক ৰাজনীতি গতিকে এইবিলাক এটা আইডিয়া মানুহে বুজি পাইছে আৰু আমি বুজাইছোঁ ৰাইজক কৈছোঁ ৰাইজ আপোনালোকে ভয় নকৰিব আমি আছোঁ আৰু এইবিলাক হ'ব নোৱাৰে আৰু আমাক নেখেদে আমি ইয়াতে একেলগে নিজৰ ভাই নিচিনাকৈ আমি চলি থাকিম এইখিনি আমাৰ